Welcome to my channel. আজি মই লেটা পলু বনাবলৈ লৈছো যোনটো মোৰ খুব প্ৰিয় তেনেহলে আহক বনাবলৈ ষ্টাৰ্ট কৰো প্ৰথমতে আমি লেটাখিনি ভালকৈ বইল কৰি লম বইল কৰি ললে ইয়াৰ মাজৰ ইন্টেষ্টাইনখিনি উলিয়াবলৈ ইজি হৈ পৰে এয়া সক মই কুকাৰতে বইল কৰিছো আপোনালোকে সসপেনতো বইল কৰিব পাৰে সসপেনত বইল কৰিলে 5 মিনিট বইল কৰিলে হৈ যাব ইয়াৰ নিজৰে বহুত টেষ্ট আছে সেই কাৰণে বেছি বস্তু মিক্স নকৰিলো খাবলৈ বহুত টেস্টি হয় এয়া চাওক মই মাজতে ভাঙি তাৰ মাজত থকা কুলাখিনি উলিয়াই দিলো লেটাখিনি বনাবলৈ মই অকল এটা ডাঙৰ পিয়াজ লৈছো সফুটামান নহৰু তিনটা কেঁচা জলকীয়া মন কৰিলে আপুনি আধা চামুচ জলকীয়া গুৰি ল'ব পাৰে নিমখ আন্তাজ মতে এতিয়া মই পিয়াজখিনি ডাঙৰ ডাঙৰকৈ কাটি লৈছো নহৰুখিনিও মই মিহিমিকৈ কুটি লৈছো আৰু জলকীয়াখিনি এনেকৈ দীঘল দীঘলকৈ কাটি লৈছো এতিয়া এটা কেৰাহীত অলপমান মিঠাতেল গৰম কৰিব ইয়াছক আৰু তেলখিনি গৰম হ'লে এই কাটি থোৱা পিয়াজ নহৰু আৰু জলকীয়াখিনি দি দিব লগতে অলপ নিমখ এখন চামুচে আধা চামুচতকৈ কম হালধি দি দিম এইখিনি বৰ বেছি নেভাজিব কাৰণ আকৌ লেটাখিনি দিওঁতে ভাজ খাবই পিয়াজখিনি আধা কেঁচা হৈ থাকোতে আমি লেটা পলুখিনি দি দিম ইয়াছা মই কালাৰৰ কাৰণে সৰু চামুচে আধা চামুচতকৈও কম কাশ্মীৰী মিৰ্চ দিছো এতিয়া আৰু অলপ সময় ভাজিম যেতিয়া এটা দুটা ফুটিব জানিব আমাৰ ডিশ খাব কাৰণে ৰেডি হৈছে আৰু আপোনালোকে ৰেচিপিটো কেনেকুৱা পালে কমেন্ট বক্সত জনাবলৈ নাপাহৰিব লগতে মোৰ চেনেলটো প্লিজ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ ফৰ ওয়াচিং